হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। আৰু মই আজি যাই আছোঁ উগুৰিপাৰা LP স্কুললৈ, লগতে আপোনালোককো লৈ যাই আছোঁ। ভিডিঅ'ৰ পৰা কলৈকো আঁতৰি নাযাব, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু মই বৰ্তমান যাই আছোঁ, এয়া দেখিছে আপোনালোকে। আৰু মই বৰ্তমান চাইকেলত যাই আছোঁ, বৰ বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা 3 কিলোমিটাৰমান দূৰ হ'ব। যাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। যাই পাম আৰু বৰ বেছি দূৰ নাই স্কুলখন। মই মানে আজি ভিডিঅ'টো নাবনাওঁকৈ বনালোঁ। সদায় এইকেইটা দিন মানে মই আৰ্টৰে ভিডিঅ' দি আছিলোঁ আপোনালোকক, আৰু তেনেকুৱা ভিডিঅ' দিব লগাও নাই, সেইবাবে ভাবিলোঁ দিওঁৱেই আপোনালোকক। এইটো ভিডিঅ'কে মানে শ্বেয়াৰ কৰোঁ, আপোনালোকক শ্বেয়াৰ কৰি লোৱা ভিডিঅ'টো কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু মই সেয়া বৰ্তমান আহি পালোঁ স্কুলখনত, ভিতৰলৈ লৈ যাই আছোঁ আপোনালোকক। এইখন চুকাকাটা উগুৰিপাৰা প্ৰাথমিক বিদ্যালয়। আৰু এয়া পানী ওলোৱা টেপটোত মই মানে এনেকৈ লিখি দিছোঁ হাত ধোৱা বুলি, আৰু ছবি আঁকিব লাগে বোলে, ছবিও আঁকি দিছোঁ হাত ধোৱা। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু ভিতৰলৈ লৈ যাই আছোঁ, ভিতৰৰ মানে বাহিৰৰখিনিও দেখুৱাইছোঁ প্ৰথমতে। মানে বাৰাণ্ডাৰ ৱালটোত এনেকুৱা লিখিব লগা হৈছে স্বৰবৰ্ণ আৰু স্বৰ চিহ্নবিলাক লিখিছোঁ, আৰু এইটো ব্যঞ্জন বৰ্ণবিলাক লিখিছোঁ। বেলেগ বেলেগ কালাৰ দি লিখিব লগা হৈছে, লিখিছোঁ। আৰু এইটো এটা মানে চৰকাৰৰ ফালৰ পৰা অহা ৰুল, আৰু এইবিলাক আঁকিব লাগে, আঁকিছোঁ। আৰু হাতী এটা আঁকিব লগা হয়, আঁকিছোঁ। বিলন ধৰি আছে, 10টা বিলন, 1ৰ পৰা 10লৈকে লিখিছোঁ। এতিয়া ভিতৰলৈ লৈ যাম আপোনালোকক, ভিতৰত কি কি আঁকিছোঁ দেখুৱাম। ঋতু ছয়তাৰ নাম লিখিছোঁ, আৰু এইবিলাক ছবি আঁকিছোঁ। মানে প্ৰত্যেকটো স্কুলতে এনেকুৱা অৰ্ডাৰ আহিছে, মানে চৰকাৰৰ ফালৰ পৰা এইবিলাক আঁকিব লাগে। মই বৰ্তমান 3খন স্কুল লিখিলোঁ, এইবিলাক কাঠ পেঞ্চিল আঁকিছোঁ এটা ডাঙৰকৈ। আৰু এয়া অসমীয়া 12 মাহৰ নামটো লিখিছোঁ। আৰু দেখুৱাইছোঁ আপোনালোকক ইংৰাজী 12 মাহৰ নামটো লিখিছোঁ। এইফালে আছে এয়া এই বৰ্ডটো আহি কৰি আছে, এয়া ইংৰাজী 12 মাহৰ নাম। এইবিলাক বেলেগ বেলেগ কালাৰ দি লিখিব লগা হৈছে, বহুত টাইম লাগে এনেকুৱা লিখিলে। মানে এটা কালাৰ দি লিখিলে অলপ সোনকালে হয়, বেলেগ বেলেগ কালাৰ দি লিখিলে দেৰি হয়। মানে ৰুমটোৰ 4খন বেৰতো আঁকিব লগা হৈছে, কমপ্লিট ৰুমটো গোটেই আঁকিছোঁ, লিখি আছোঁ আপোনালোকক। ABCD এনেকৈ লিখিব লগা হৈছে। আৰু 1 to 10 লৈকে গছত ওলমি থকা দিব লাগে, আৰু দিছোঁ। এয়া কেনেকুৱা হৈছে কমেণ্ট কৰিব। আৰু নেম অফ দ্য ডেজ ইন ৱেক, মানে সপ্তাহটোৰ বাৰখিনি লিখিছোঁ আৰু ইংৰাজীত। আৰু এইফালে সৰুৰ পৰা ডাঙৰলৈ আৰু ডাঙৰৰ পৰা সৰুলৈ 1 2 লিখা হৈছে। আৰু ABCDটো এইটো হাতত লিখা হৈছে। আৰু অসমীয়া 7 বাৰৰ নাম এইবিলাক লিখিছোঁ, আৰু ইংৰাজী 7 বাৰৰ নাম লিখিছোঁ। আৰু গজ এটা আঁকি তাতে সপ্তাহটোৰ বাৰবিলাক লিখি দিছোঁ। আৰু আছে দেখুৱাইছোঁ আপোনালোকক। মানে চকুৰে আমি দেখিবলৈ পাওঁ, কাণেৰে শুনিব পাওঁ, তেনেকুৱা আৰু মাই 5 চেঞ্চেছ সেইবিলাক লিখি দিছোঁ। আৰু দেখুৱাই আছোঁ আপোনালোকক, এইবিলাকে আঁকিছোঁ। আৰু ইয়াতে আছে মানে 1ৰ পৰা 10লৈ গণনা, সংখ্যাবিলাক লিখি আখৰেৰে লিখিব লগা হৈছে। আৰু কেপিটেল লেটাৰ, স্মল লেটাৰ এইটো লিখিছোঁ। আৰু ইয়াতে বৰ্ণ বিচাৰো আহা, মানে ক খবিলাক ওলট পালটকৈ দি আছে আৰু গছৰ পাতটোত। ৰুমটোত কি কি আঁকিলোঁ দেখুৱালোঁ আপোনালোকক, কেনেকুৱা পালে কমেণ্ট কৰি জনাব।
আৰু যদি আপুনি নতুনকৈ আহিছে মোৰ চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইকো কৰি দিব আৰু এইবিলাক ছবি আঁকিছোঁ মই কেনেকুৱা পাইছে কমেণ্ট কৰি নিশ্চয় জনাব আজিলৈ ভিডিঅ'টো এইখিনিতে এৰিছোঁ বাই বাই